এটা শিঙৰা মাছৰ কথা লেখক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একোকে নাপালে। শেষত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাচিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে, ককাই, মই শিঙৰাৰ ৰজা, তই মোক নেখাবি, মই তোক সদায় গৰুটো ৰাখি দিম। মানুহটোৱে শিঙৰা কথা শুনি তাক নেখাই পিছদিনা দুপৰীয়া শিঙৰা খুৱাই বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰা গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ'ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতে শিঙৰাই তাক বাধা দি ক'লে, হেৰৌ ৰাক্ষস, তই মোক দেখা নাই নেকি? তই যদি মোক বলে পাৰ তেহে মোৰ গৰু চুবি, নহ'লে তোৰ ফালে আজি আধ্ৰা। ৰাক্ষসে অকণমানি শিঙৰাটোৰ এনে নৃত্যকি দেখি হাঁহি তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতে শিঙৰাই তাৰ হাতত বিষ কাঁইটেৰে বিন্ধি দিলে। তেতিয়া ৰাক্ষসৰ হাতখন চেংচেঙনি ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি, তোক যিহকে লাগে তাকে মই দিম, তেও মোক তই এৰি দে ঐ। এই বুলি কোৱাত শিঙৰাই ক'লে, যদি তোক এৰি দিব লাগে তেনেহ'লে মোক কি দিবি আগেৰে দে। ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙুঠি উলিয়াই দি ক'লে, এই আঙুঠিটো কলপাত এখনত থৈ ভালমতে সেয়া শুশ্ৰূষা কৰিলেই আঙুঠিটোৰ গুণত তোৰ ঘৰ দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণৰূপেৰে ঠাই খাব। শিঙৰৰ ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙুঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাহি গিৰিহঁতক হাতত আঙুঠিটো দি সকলো কথা ভাঙি পাতি কলত গিৰিহঁতে ৰং মনেৰে শিঙৰাই কোৱা মতে আঙুঠিটো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণৰূপেৰে ঘৰ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুদিন গ'ল। এদিন শিঙৰাই মনে মনে নৈ ঘাটত মুঠটো থৈ মানুহৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মুঠটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি শিৱৰ ফুলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়াই সকলোৱে মহানন্দৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে। ছালত পৰিল ফেঁচা, মোৰ সাধুটো মিছা, তামোলে মিলিলে দাবী, কোন কলৈ যাবি। নমস্কাৰ, আজি আমাৰ সাধুৰ লেখত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ বিষয়ে তোমালোকে নিশ্চয় জানা, যদি নাজানা তেওঁৰ বিষয়ে পঢ়িবা, নতুবা মা দেউতাক সুধিবা। আমি লগ পাম আৰু এটা ধুনীয়া সাধুৰেৰে। তেতিয়ালৈ আহিছোঁ দেই।